নমস্কাৰ, মই ৰূপহা আপোনাক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল কালি মোৰ দাদাৰ ছোৱালীজনীৰ বিয়া। তো বিয়া উপলক্ষে ভিডিঅ' এটা বনাম। তো আপোনালোকক বিয়াৰ পৰা যিখিনি হয় বিয়াত সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। আৰু বিয়াৰ আজি ফাৰ্ষ্ট দিনা, তো ফাৰ্ষ্ট দিনাৰ যিখিনি নিয়ম কৰাই সেইখিনি নিয়মখিনি আপোনালোকক সকলোবোৰ দেখাইছোঁ। আপোনালোকে চাই থাকক। নেক্সট মৰ্ণিং কাইলৈ দিনা মৰ্ণিঙত কি হয় সেইখিনি দেখাইছোঁ। দুদিনৰ ভিডিঅ' একেলগত দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে পূৰা গম পাব, আৰু ৰাতি হ'লেতো আৰু এনজয় হ'ব। তো ভিডিঅ'টো বিয়ে বনাবৰ কাৰণে কলগছ কাটি আছোঁ। তো কলগছ এই দেখাই আছোঁ, চাই থাকক। আপোনাক কলগছ কাটাইছোঁ। তো বিয়েখন কেনেকৈ বনায় সকলোবোৰ দেখাই আছোঁ, চাই থাকক। গাইজ ফাইনেলি আমাৰ বিয়ে বনাই হৈ গ'ল। আপোনালোকক পূৰা বিয়েখন দেখাই দি আছোঁ। চাওক, বিয়েখন বৰষুণ পৰি আছে বাহিৰত, তো অলপকৈ দেখাই দিওঁ, চাই লওক। গাইজ আহিলোঁ বিয়া বুলি চুলিকেইডাল কাটি ল'লোঁ। চুলিকেইডাল কাটি এতিয়া যাবলৈ ওলাইছোঁ। যাবলৈ ওলাইছে দেখিছোঁ বৰষুণ পৰি আছে। চাওক কেনেকুৱা বৰষুণ। এইটো আমাৰ ফৰেষ্ট গেটটো হয়। আমাৰ এইটো চক এটা হয় ওচৰত। চকটোতে ইয়াতে ৰখি আছোঁ। তাৰপিছত আৰু এতিয়া বৰষুণটো অকণমান কমোৱাৰ পিছতে ঘৰলৈ যাম। অলপ গা পা ধুই বিয়ালৈ ওলাই আহিম আৰু। চাই থাকক ভিডিঅ'টো, আৰু ধুনীয়া হ'ব। ৰাতিলৈতো আছেই, চাই থাকক। বিয়াৰ সকলো মানুহ ইয়াত অহা উপস্থিত হৈছে। আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই ভিডিঅ'টো। আমাৰ ৰিচিপশ্যনৰ কাম চলি আছে। তো আপোনালোকক দেখাই আছোঁ ৰিচিপশ্যনৰ কামবিলাক। মই খোৱাখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু জোতাই চিঞৰি আছে। এইটো মই বন্ধ কৰি
কৰি দিছোঁ তো কৰা অকণমান অসুবিধা হৈছে আপোনাৰ তথাপি মই মোৰ ব্লগটো দেখাই আছোঁ যাতে আপোনালোকৰ একো অসুবিধা নহয় তথাপি অসুবিধা নোহোৱাকৈ আপোনালোকক মোৰ ব্লগটো দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাওক যে মই এতিয়া ৰেষ্টুৰেণ্টৰ কামখিনি দেখাম আৰু পেইণ্টিং হাই এটা দি দে হাই হাই চাই থাকক ভিডিঅ'টো আগলৈ চাওক বিয়াত যিখিনি হ'ল আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো এতিয়ালৈকে এডিট কৰা নাই তথাপি ৰাতিপুৱা মানে লগৰ এজনক থ'বলৈ ষ্টেচনলৈ আহিলোঁ তো ভাবিলোঁ ভিডিঅ'টো ইয়াতো আৰম্ভ কৰি দিওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বোলো এই আমাৰ লংকা ষ্টেচনটো আপোনালোকক দেখাই দিওঁ আগৰ ষ্টেচনটো কেনেকুৱা আছিলে যোনে যোনে লংকা পৰা চাইছে চবেই জানে আৰু যোনে নাজানে আমাৰ নতুন ষ্টেচনটো বনোৱাটো আপোনালোকক দেখাই আছোঁ আপোনালোকে চাওক এইটো
তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকল মোৰ চেনেলটো নতুন আহিছে সেইসকলে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰো এটা মটিভেশ্যন পাম ভিডিঅ' বনাবলৈ কাৰণে কেনেকুৱা হৈছে কি হৈছে তো আপোনালোকে অলপ লাইক চাইক কৰি দিলে মোৰো ভাল লাগে তো আজিলৈ ভিডিঅ'টো ইমানখিনি বাই বাই টাটা